আছোঁ পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণী যি আচলতে PGR VGR আৰু কাৰ্বি আংলঙৰ বিভিন্ন সমস্যাক লৈ যি অমৰণ অনশন কাৰ্যসূচী আচলতে ইয়াত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছিলে সেই ব্যক্তি অৰ্থাৎ লিচং ৰংফাৰ ডাঙৰীয়া মোৰ সৈতে উপস্থিত আছে আৰু সামাজিক মাধ্যমত ইতিমধ্যে আমি গম পাইছোঁ যে CEM ডক্টৰ তুলিৰাম ৰংহাং বাগিহত অগ্নিসংযোগ কৰাৰ পাছতে MAC পৱন কুমাৰ ডাঙৰীয়াৰ ঘৰতো লণ্ডভণ্ড কৰা হৈছে বুলি এটা সামাজিক মাধ্যমত প্ৰচাৰ কৰা হৈছে এয়া সঁচাকৈয়ে লণ্ডভণ্ড কৰা হৈছিলে নেকি আৰু বৰ্তমান পৰিস্থিতি কেনেকুৱা এই বুজ জানিবৰ বাবে মই পোনপটীয়াভাৱে মই আপোনাক প্ৰথমতে কাৰ্ডম জনাইছোঁ যোৱাকালি সামাজিক মাধ্যমত MAC পৱন কুমাৰৰ ঘৰখনো লণ্ডভণ্ড কৰা হৈছে বুলি প্ৰচাৰ কৰা হৈছিলে এইটো কিমান সঁচা ক'ব নেকি নাই আচলতে সেইটো কিছু সংবাদ মাধ্যম আছে স্পষ্ট নোহোৱাকৈ কিছুমান প্ৰচাৰ কৰে সেইটো আচলতে ভাল নহয় আচলতে পৱন কুমাৰ ৰায়ৰ ঘৰত সেই লণ্ডভণ্ড কৰা বা জ্বলাই দিয়া বা গোটেইখিনি ভঙাই দিয়া তাত লণ্ড বনোৱা সেইটো আচলতে সেইটো সত্য নহয় কোনো ধৰণৰ তেনেকুৱা লণ্ডভণ্ড সেইটো হোৱা নাই আৰু এই কথা সেইটো জাতিৰ মাজৰ সংঘাত সেইটো নহয় আচলতে এই অমৰণ অন্বেষণ বা যিটো অনিৰ্দিষ্টকালীন যিটো অন্বেষণ এই আচলতে সাংবিধানিক যিটো আমাৰ অধিকাৰ প্ৰাপ্য এই বিষয়টো লৈ পেলাই আচলতে আলোচনা কৰা হৈছে আৰু সেই শান্তিপূৰ্ণৰ যিটো আলোচনা আৰু এই অসম চৰকাৰৰ এইখিনি কথা এটা স্পষ্টকৰণ কৰা হৈছে যে যিটো হৈছে আজি যি ঘটনা ঘটিবলগীয়া হৈছে যি পৰিস্থিতি আজি কাৰ্বিলত আহি পৰিছে আচলতে সেইটো চৰকাৰৰ ক'ৰবাত মিছ মেনেজমেণ্ট অৰ্থাৎ চৰকাৰৰ বা প্ৰশাসনৰ বা জিলা আয়ুক্তৰ সেই মিছ মেনেজমেণ্ট অৰ্থাৎ এওঁলোকৰ ক'ৰবাত ভুল থকাৰ কাৰণে এইখিনি পৰ্যায় আহি পাইছেহি সেইটো মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া স্থানত আহি পেলাই উপস্থিত হ'লে তেখেতে এইখিনি কথাটো ক'বলৈ কাৰণ আৰু অন্বেষণ কিন্তু আমি পিচফুলি অৰ্থাৎ আমি শান্তিপূৰ্ণৰে আমি গোটেইখিনি কৰি আহিছিলোঁ আমি চৰকাৰৰ লগতো আমি আলোচনা কৰাৰ কাৰণে আমি বৈঠকত আমি বহাৰ কাৰণে সেইটো আমি সাজু হৈ আছিলোঁ কিন্তু ইয়াৰ মাজতে যে অসম পুলিচে বা প্ৰশাসন বিষয়াসকলে যে আমাক হঠাতে ৰাতি 3টা বজাত উঠাই পেলাই লৈ যোৱাৰ লগে লগে গোটেই পৰিস্থিতিও এইখিনি পৰ্যায় আহি পৰিছে আমি আৰম্ভণিটো কৰিছোঁ যে এই আমি শান্তিপূৰ্ণৰে যিহেতু আমি আন্দোলনখিনি আমি আগুৱাই লৈ নিছোঁ তেনেধৰণৰ আমি হস্পিটেলত বা চিকিৎসা কৰাৰ কাৰণে হওক বা ডিটেইন কৰা হওক বা জেলত লৈ যোৱা হওক বা তেনেধৰণৰ আচলতে আমি প্ৰশাসনৰ লগত বা পুলিচ বিষয়াৰ সদায় আমি সংযোগত আমি থাকোঁ কিন্তু সংযোগত থকাৰ পাছত যে এনেকৈ পৰিস্থিতি যে মানে আহি পৰিছে বা আনিবলগীয়া হৈছে সেইটো আচলতে দুখ লগা কথা আৰু এই গোটেইটোৰ কাৰণে আচলতে আজি এইখিনি পৰ্যায়ত মানে আহিবলগীয়া হৈছে সেইকাৰণে সেইটো কোনো এটা জাতিৰ মাজত সংঘাত সেইটো নহয় নিজৰ যিটো অধিকাৰ প্ৰাপ্য সেইটো আমি বিচাৰি আছোঁ বেলেগ জাতি সেই যিটো অধিকাৰ প্ৰাপ্য বিচাৰে কাৰণ যিকোনো জাতি জনগোষ্ঠী নহওক কিয় বা যিকোনো জাতি নহওক কিয় সংবিধান যিটো কয় বা আইনে যিটো কয় ইয়াৰ মতে চলিব উচ্ছেদ হওক ম্যাদীৰ পতাৰ কথা হওক বা ট্ৰেডিং লাইচেন্সৰ কথা হওক বা যিকোনো কথা নহওক কিয় আইনীগতভাৱে যিটো হয় সংবিধান যিটো কয় ইয়াৰ মতে হ'ব সেইটো কোনো ধৰণৰ মানে লণ্ডভণ্ড কৰা ভঙা সেইটো নহয় নিজৰ মাজত ক'ৰবাত আমি কাৰ্বি সমাজৰ নিজৰ মাজত কিছুমান অকণমান ভুল বুজাবুজিৰ কাৰণে ক'ৰবাত আমি লণ্ডভণ্ড কৰা আমি দেখিছোঁ ক'ৰবাত ঘৰ ভঙা দেখিছোঁ মাৰপিট কৰা দেখিছোঁ কিন্তু বেলেগ জাতিক আমি সেই অত্যাচাৰ কৰা বা লণ্ডভণ্ড কৰা সেইটো আজিলৈকে আমি কৰা নাই আৰু যিটো সংবাদ মাধ্যমে তেনেধৰণৰ প্ৰচাৰ কৰিছে সেইটো অকণমান চাব লাগে সেইটো আমি কিবা কৰিছোঁ সামাজিক মাধ্যমত কিছু সংখ্যক লোকে কৈছে যে কাৰ্বি অনাকাৰ্বি এনেকুৱা ধৰণৰ শব্দ ব্যৱহাৰ কৰি কিছুমানে মন্তব্য কৰিছে সেইসকল ৰাইজক আপুনি কি বাৰ্তা দিব সংবিধানে যিটো কয় সংবিধানে সেইটো কৈছে যে আমাক সুৰক্ষা দিব আৰু এই সুৰক্ষাৰ মতে যাতে হওক সেইটো মূল দাবী কোনো এটা নিৰ্দিষ্ট জাতি বা নিৰ্দিষ্ট ধৰ্মৰ বিৰোধী কৰা সেইটো নহয় আৰু সেইটো হৈছে আইনীগত যিটো আইনীগতভাৱে যিটো আমাৰ অধিকাৰ যিটো প্ৰাপ্য সেইটো পাবলগীয়া সেইটোহে আৰু এই আন্দোলনটোৱে হয় সেইটো ৰাতিপুৱা আচলতে আপোনালোকৰ প্ৰতিবাদ স্থলীত আচলতে ৰণোজ পেগু ডাঙৰীয়া আহি উপস্থিত হৈছিলহি অসম চৰকাৰৰ লগত আপোনালোকৰ মাজত কিবা আলোচনা হ'ল নেকি বৰ্তমান সময়ত বৰ্তমান সময়লৈকে তেনেধৰণৰ কোনো আলোচনা হোৱা নাই হয় আজি ৰণোজ পেগু ডাঙৰীয়া আছে ইয়াত DGP ডাঙৰীয়া আছে বৈঠকখিনি 26 তাৰিখত হ'ব অৰ্থাৎ দুদিনৰ পিছত বৈঠকখিনি হ'ব সেই দুদিনৰ পিছত বৈঠকখিনি হোৱাৰ পাছত চৰকাৰে কি সিদ্ধান্ত লয় কি কৰে সেইটো সময়টো দেখা যাব যদিহে আশা কৰিছে আৰু সেই গোটেইটো আলোচনাত গোটেইটো বৈঠকত তেওঁলোকে এটা আমাৰ সুৰক্ষাৰ প্ৰতি এটা সিদ্ধান্ত ল'ব বা পদক্ষেপ গ্ৰহণ কৰিব সেইটো প্ৰতিবাদকাৰীসকলক আপুনি কি বাৰ্তা দিব প্ৰতিবাদকাৰীসকলে আচলতে ইয়াত কিছু সংখ্যক মানে দোকানত তেওঁলোকে লণ্ডভণ্ড কৰা আমি দেখিবলৈ পোৱা গৈছে কি ক'ব চুটিকে এইটোত এটা কথা ক'ব বিচাৰিছোঁ আমি লণ্ডভণ্ড কৰা দোকান ভঙা আমাৰ আন্দোলনটো হৈছে পিচফুল অৰ্থাৎ
কোনো ধৰণৰ হাইক কাৰ্য নোহোৱাকৈ সেইকাৰণে আমি অনশনখিনি আমি আগুৱাই লৈ আহিছোঁ। সেইকাৰণে দোকান ভঙা বা ক'ৰবাত জ্বলাই দিয়া মাৰপিট কৰা সেইটো আমাৰ কাৰণে অৰ্থাৎ সেইটো আমাৰ কাৰণে ভাল নহয় বা সেইটো চলিউশ্যন নহয়। যদি সঁচাকৈ যদি আমাৰ বিচাৰে বা নিজৰ সুৰক্ষা না চৰকাৰৰ আহ্বান সেইটো জনাব বিচাৰিছে যে যিটো আন্দোলন সেই আন্দোলনটো আচলতে কাৰ্বি আংলঙত প্ৰথমবাৰৰ বাবে তেনে আন্দোলন হৈছে আৰু সেইটোত অসম চৰকাৰে এটা গভীৰভাৱে তেওঁলোকে আমাৰ সুৰক্ষাৰ প্ৰতি আমাৰ অধিকাৰৰ প্ৰতি আমাৰ দাবীৰ প্ৰতি এটা গুৰুত্বপূৰ্ণ এটা সিদ্ধান্ত গ্ৰহণ কৰিব বুলি সেইটো আমি আশা কৰিছোঁ। হয়, ধন্যবাদ জনাইছোঁ ডাঙৰীয়া। হয়, এইখিনিতে আমি ক'ব লাগিব যে আচলতে যি পশ্চিম কাৰ্বি আংলং খেৰণিত যি ইয়াত প্ৰতিবাদকাৰীসকলৰ সম্পৰ্কে যি সামাজিক মাধ্যমত প্ৰচাৰ কৰা হৈছিলে, আচলতে আমি ক'ব লাগিব সন্মানীয় কাৰ্বি আংলং সাহিত্য পৰিষদৰ মুখ্য কাৰ্যকৰী সদস্য ডক্টৰ তুলিৰাম ৰংহাং বাগগৃহত অগ্নিসংযোগ কৰাৰ পাছতে সন্ধিয়াৰ সময়ত MSc পৱন কুমাৰ তেখেতৰ বাগগৃহটো লণ্ডভণ্ড কৰা হৈছে বুলি অপপ্ৰচাৰ কৰা হৈছে বুলি ইতিমধ্যে লেটচং ৰংফাৰ ডাঙৰীয়া আমাক অৱগত কৰিছে আৰু এনেধৰণৰ অপপ্ৰচাৰ নকৰিবৰ বাবে সামাজিক মাধ্যমত অপপ্ৰচাৰ নকৰিবৰ বাবে আৰু সাম্প্ৰদায়িকতা সৃষ্টি নকৰিবৰ বাবে আচলতে তেওঁলোকে আহ্বান জনাইছে আৰু ইয়াত কোনো ধৰণৰ সাম্প্ৰদায়িকতা সংঘাত হোৱা নাই। এইটো আচলতে ক'ব লাগিব ইয়াত বহুদিনীয়া কাৰ্যসূচী বা বহুদিনৰ দাবী হয় PGR VGRত যি ইলিগেল শ্লেটাৰ অৰ্থাৎ ইয়াত যিসকলে ইয়াত অবৈধভাৱে দখল কৰিছে সেই দখলকাৰীসকলক উচ্ছেদ কৰিব লাগে বুলি তেওঁলোকৰ দাবী আৰু এই দাবীটো কোনো নিৰ্দিষ্ট জাতিক লৈ নহয়, কোনো নিৰ্দিষ্ট ধৰ্মক লৈ নহয়, আচলতে তেওঁলোকে PGR আৰু VGR বহবাহ কৰা যিসকল ইলিগেল শ্লেটাৰ সেইসকলকহে হয়।